কিশোৰে আচলতে দাদাকৰ কথা মতে কাম কৰিবনে নকৰে, তো কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি বৃষ্টি ধাৰাবাহিকখনত, তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, লগতে এতিয়া লাইক কৰা নাই, তেতিয়াহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু কিশোৰ বিৰিণাহঁতে ভাবিছিল যে যিখিনি প্ৰপাৰ্টি আছিল আৰু সেইখিনি যেতিয়া বিৰিণাৰ ভনীয়েকৰ নামত লিখি দিব আৰু তেতিয়াই দি সকলোবোৰ প্ৰব্লেম ছল্ভ হ'ব। অৰ্থাৎ বিৰিণাহঁতে ভাবিছে যে সকলোবোৰ দি দিলে জীওক তেওঁলোকে ঘূৰাই পাব আৰু জীওক ঘূৰাই পোৱাৰ পিছত এতিয়া তেওঁলোকক দি একো নালাগে, বাকী পিছৰখিনি পিছত হ'ব, জীওক খালি ঘূৰাই লাগে। তো সেইটো কথা ভাবিছিল। কিন্তু এতিয়া কিশোৰক যেতিয়া দাদাকে সেইটো কথা বুজাই ক'লে যে সেইখিনি প্ৰপাৰ্টি পোৱাৰ পিছতো দি জীওক তেওঁলোকে নাপায়, আৰু সেইটো কথা কোৱাৰ কাৰণে এতিয়া দুয়োজনে লগ হৈ, অৰ্থাৎ বিৰিণা আৰু কিশোৰে লগ হৈ দাদাকৰ কথা মতে শুনি ডুপ্লিকেট চাৰ্টিফিকেট লগতে এতিয়া কাগজবোৰ বনাব আৰু সেইবোৰ কাগজত চাইন কৰি ভনীয়েকক দিব। আৰু ভনীয়েকক দিয়াৰ লগে লগে ভনীয়েকে ভাবিব সেইটো সঁচা বুলি, কিন্তু এতিয়া পিছলৈ যায় ভনীয়েকে সেইটোত ঠগ খাব। আৰু এইটো সম্ভৱ হ'ব কিশোৰৰ দাদাকৰ কাৰণে, কিয়নো এতিয়া তেওঁলোকে যিহেতু সকলোবোৰ কাম কৰিবলৈ বিচাৰিছিল অৰিজিনেল ডকুমেণ্টছেৰে, কিন্তু এতিয়া ডুপ্লিকেট ডকুমেণ্ট যিহেতু আনিব, কিন্তু এতিয়া তাৰ পৰা কিবা লাভ হ'ব নে নহয়, নে এতিয়া তাৰে আগতে বিৰিণাৰ ভনীয়েক আৰু চিমিয়ে ধৰা পৰিব। কিয়নো এতিয়া বাবাই আজি জীওক বিচাৰি থাকিব সকলো ঠাইতে, আৰু সকলো ঠাইতে বিচাৰি থকা অৱস্থাতে যেতিয়া বাহিৰলৈ চিমিয়ে মুখত কাপোৰ বান্ধি ক'লা কাপোৰ বান্ধি যাব আৰু তেতিয়াই চিমিক ৰাস্তাতে লগ পাব বাবাই, আৰু বাবাই লগ পোৱাৰ পিছত আজি চিমিয়ে পলাব নোৱাৰিব। অৰ্থাৎ আজি হয়তো এতিয়া পুলিচ বা এতিয়া বাবাহঁতে সকলোৱে লগ হৈ চিমিক আজি ধৰিব পাৰে, আৰু হয়তো আজি চিমিয়ে কোনোপধ্যে তাৰ পৰা পলাব নোৱাৰে। আৰু ধৰা পৰাৰ পিছতো আপোনালোকে জানে কি হ'ব, অৰ্থাৎ জীওক তেওঁলোকে আৰামত পাই যাব, বাকী তেওঁলোকে প্ৰপাৰ্টিৰ কাম নকৰাকৈয়ে। আৰু তেনেকুৱা যদি হয় আপোনালোকে আজিৰ খণ্ডতেই দেখিবলৈ পাব। আৰু লগতে এতিয়া যিহেতু আপোনালোকক কৈছিলোঁ এখন চিৰিয়েল আহি আছিল, কিন্তু এতিয়া ডেটটো দিয়া নাই, আৰু 8 বজাত সেই চিৰিয়েলখন আহি আছে, আৰু সেই চিৰিয়েলখনৰ ডেট দিয়া গৈছে, আৰু সেই চিৰিয়েলখনৰ ডেট হৈছে 30 ছেপ্টেম্বৰ, আৰু 30 ছেপ্টেম্বৰৰ দিনা সেই নতুন চিৰিয়েলখনৰ আৰম্ভণি হ'বলৈ গৈ আছে। আৰু বৃষ্টি ধাৰাবাহিকখন 28 ছেপ্টেম্বৰৰ পৰা আপোনালোকে হয়তো দেখিবলৈ নাপায়, আৰু 8 বজাত আপোনালোকে নতুন এখন ধাৰাবাহিক দেখিবলৈ পাব 30 ছেপ্টেম্বৰৰ পৰা। তো বাকী ভিডিঅ'টো আছিল ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।